এই দুটাই হৈছে বৰ্তমান ৰজা চাওক এইটো বগাটো ইয়াৰ ওজনটো আহিছে 8 কেজি মান আৰু এই কলা বগা আছে ইয়াৰ ওজনটো প্ৰায় 6 কেজি প্লাস হৈছে আৰু বগাটো 8 কেজি হৈছে বগাটোৰ বয়স 8 মাহ আৰু যেটো কলা আছে কলাটোৰ বয়স হৈছে 6 মাহ আৰু দিনটো ইমান মানে বালা খায় আৰু টাৰ্গেটো কিছুমান ডাঙৰ বিলাকে গিট্টি খায় বহুত গিট্টি খায় তো চাওক কিমান ধুনিয়া হৈছে নমস্কাৰ মোৰ নাম নিৰঞ্জন বৰ্মন বিজনেছ লাইন এনবি চেনেলত আপোনালোকক স্বাগতম জনাইছো বন্ধুসকল বহুতে টাৰ্কি চৰাইৰ বিষয়ে মানে জানিব বিচাৰি আছে যে টাৰ্কি কুকুৰা চৰাই কেনেকুৱা বা ইহঁতক আমাৰ ঘৰুৱা লোকেল চৰাইৰ দৰে পালন কৰিব পাৰিম নে নাই আৰু খাদ্যবিলাক কি কি ইয়াৰ তো দেখা পাইছে মোৰখিনি কমপ্লিট বাহিৰত এৰিটা থাকে এনি টাইম ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে বাহিৰতে থাকে খালি দুই টাইম অলপ অলপ ধান চাউল বা দানা দিও যেতিয়া কণী পাৰে অলপ বেছিকে তেতিয়া অলপ দানা দিও ইহঁতক লেয়াৰ ফিড যেটো মোৰ কণীৰ পৰা পোৱালিবিলাক সেল কৰো সেইকাৰণে আমি লেয়াৰ ফিডটো দিও কণী অলপ বেছিকে পাৰিলেহে মই পোৱালিবিলাক সেল কৰিব পাৰিম আৰু ইয়াৰ পালনৰ সিস্টেম আছে দুটা যদি মাংসৰ কাৰণে পালন কৰা হয় তেতিয়া হলে ইয়াৰ পালনৰ সিস্টেমটো বেলেগ আৰু ঘৰতে পালন কৰিলে মানে এইবিলাক তো এটা দুটা পহিলা আৰু হিমান নিয়ম নকৰিলে হল সেম আমাৰ লোকেলৰ দৰে পালন কৰিলে হল যেনেকৈ আমাৰ লোকেল থলুৱা কুকুৰা চৰাই পালন কৰো আমি তেনেকৈ পালন কৰিলে হল কোনো ধৰণৰ প্ৰবলেম নাই অলপ ভাত ধান চাউল যি দে সব খাব কিন্তু ইহতে এই ঘাঁ বন অলপ বেছি খায় বাহিৰত এৰি দিলে ঘাঁ বন এইবিলাক অলপ বেছিকৈ খাব আৰু সন্ধিয়া সময় আৰু ৰাতিপুৱাৰ ভাগত অলপ অলপ দানা দিলে হল ইহতক বা ধান চাউল ভাত যি দিয়ে বেছি হয় তাকে দিলে হল আৰু সৰু পোৱালিৰ 2 মাহ মান ইহতক দানা দিলে ভাল মানে ব্ৰইলাৰ দানাটো 2 মাহ মান দিব লাগে ইহতৰ গ্ৰোথটো যাতে সোনকালে আহে আৰু খুদি চাউল এইবিলাক দিব পাৰে কিন্তু ৰেছনৰ চাউল বিলাক নিদিব ৰেছনৰ চাউলটো দিলে ইয়াৰ ওজন বৃদ্ধি নহব বহুত কমকে ওজন বৃদ্ধি হয় ৰেছনৰ চাউল দিলে আৰু বেমাৰ আজাৰ হৈ যায় আৰু 2-4 পিস পहिले ভ্যাকসিন নকৰিলে হয় কিন্তু ভ্যাকসিন কৰিলে ভাল ভ্যাকসিনত ইমান খৰচ নাই এটা ভ্যাকসিনৰ দাম 50 টকা লব 100টা কুকুৰা চৰা ভ্যাকসিন দিব পাৰিব ভ্যাকসিনৰ খৰচ একেবাৰে কম আৰু ইয়াত এই কড়কনাথ কুকুৰা চৰাই এটা উমনিত বহি গৈছে কিন্তু ইয়াৰ তলত টাৰ্কিৰ কণী দিছো মই ইয়াত চাওক ইয়াত 14টা কণী দি আছে টাৰ্কিৰ কণী কিন্তু 14টা অলপ আউট অফ কন্ট্ৰোল হৈছে ইয়াৰ কাৰণে ৰাখাৰ কাৰণে এতে টাৰ্কিটো উমনিত আহা নাই টাৰ্কি উমনি আহিলে টাৰ্কিৰ তলত দি দিম শহাপহু আছে আমাৰ লগত এইবিলাক শহাপহু চাব পাৰে ইয়াত 2 মাহৰ আছে 4 মাহৰ আছে তো যিকোনো ধৰণৰ শহাপহু বা টাৰ্কি এইবিলাকৰ পোৱালি আদি লাগিলে যোগাযোগ কৰিব পাৰে মোৰ ঘৰ কামৰূপ জিলা বকসমষ্টি মালিবাৰী সত্ৰ কোৱান্টিটি বেছিকৈ ল'লে অলপ হোম ডেলিভাৰী দিয়াৰ সুবিধা আছে আৰু মোৰ ঘৰৰ পৰা ল'ব পাৰে ফোন নম্বৰ দিয়া আছে যোগাযোগ কৰিব ধন্যবাদ